হ'ব। নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু একে নিউজ চেনেলটোত আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। CBSE দশম শ্ৰেণীৰ ফলাফল ঘোষণা। উত্তীৰ্ণ হাৰ 91.46%। 41,804 শিক্ষাৰ্থীয়ে 95% অধিক নম্বৰ পালে। অসমসহ উত্তৰ পূব মণ্ডলত 71.03% উত্তীৰ্ণ। COVID-19ত ৰাজ্যজুৰি ত্ৰাস, তিনিচুকীয়াৰ চিকিৎসকসহ নতুনকৈ 4জনৰ মৃত্যু। গুৱাহাটীত 649 নতুনকৈ আক্ৰান্ত 1088 গৰাকী। ক'ভিড সংকট, ইউৰোপীয়ান এছ'চিয়েশ্যনৰ শীৰ্ষ নেতৃবৰ্গৰে ভিডিঅ' সন্মিলনত মোদী। ঐক্যবদ্ধ যুঁজৰ বাবে সমূহ ৰাষ্ট্ৰক আহ্বান, 150খন দেশলৈ ঔষধ প্ৰেৰণ ভাৰতৰ। মডাৰ্নাৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাও সফল। ছেপ্টেম্বৰত বজাৰলৈ আহিব মাৰ্কিন ভেকচিন। ৰাছিয়াৰ ভেকচিনো ছেপ্টেম্বৰত ওলাব বুলি প্ৰকাশ। অক্সফৰ্ডৰ ভেকচিনৰো আজি ইতিবাচক ঘোষণাৰ সম্ভাৱনা। ৰংজুৰি, গোৱালপাৰা, সৰুক্ষেত্ৰী, চিপাঝাৰ, মায়ং, মৰিগাঁৱত শিশুসহ 7জনৰ বানত মৃত্যু। গোৱালপাৰাত ভয়াৱহ পৰিস্থিতি, বিধায়ক ৰছিদ আলমৰ ঘৰ ঘেৰাও। MCR গাইডলাইন উলংঘা, গুৱাহাটী হাইকোৰ্টত 30 চিকিৎসকৰ গোচৰ। মেডিকেলৰ স্নাতকোত্তৰত নামভৰ্তিৰ বিসংগতি। অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 10% আসনৰ তালিকা প্ৰকাশত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ। মুখ্যমন্ত্ৰী বিধায়ক শৰ্মাৰ দ্ৰুত উন্নয়নৰ স্বপ্নত দিছপুৰীয়া মামাজীৰ চেঁচাপানী। 33 বছৰৰ নিৰ্মাণ নহ'ল নগাঁৱৰ কালিকা লগা হাস্পতালৰ। দিল্লী IITত আটাইতকৈ কম খৰচী কৰোনা পৰীক্ষাৰ কিট উদ্ভাৱন। এটা পৰীক্ষাৰ ব্যয় হ'ব মাত্ৰ 399 টকা। শচীনে ক'লে, মই এতিয়াও কংগ্ৰেছতেই আছোঁ। পাইলটসহ 19 বিৰোধী বিধায়কলৈ অধ্যক্ষৰ জাননী। বিদ্ৰোহী বিধায়ক থকা হাৰিয়ানাৰ ৰিজৰ্টক কোৱাৰেণ্টাইন ঘোষণা। উত্তৰ অসমতো সক্ৰিয় চিণ্ডিকেট লবি। বিশ্বনাথত একেদিনাই 2খন ট্ৰাকসহ 237 গৰু জব্দ, আটক 34। ন্যায়ৰ আদালতত ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালৰ জামিন। 17 জুলাইত ধৈৰ্য্যৰ জামিনৰ ৰায় দিব আদালতে। কৃষ্ণাত চাঞ্চল্য, জাল নোটৰ ব্যৱসায়ীৰে আৰক্ষীৰ গুলীয়াগুলী, 3 লাখ নকল টকা জব্দ। বন্ধুসকল, এইখিনিতে মই প্ৰথম বাতৰি কাকতখন সামৰিছোঁ। দ্বিতীয়খন হাতত লৈছোঁ নিয়মীয়া বাৰ্তা। ইয়াৰে প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিম। ৰিলায়েন্সৰ অভিৱৰ্তনত মুকেশ আম্বানীৰ ঘোষণা। জিঅ'ত 33,737 কোটি বিনিয়োগ কৰিব গুগলে। স্পেকট্ৰামৰ অনুমতি পালেই 5G সেৱা। ভাৰত EU সন্মিলন, গণতান্ত্ৰিক দেশৰ একতাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। CBSE দশম শ্ৰেণীৰ ফলাফল ঘোষণা। গুৱাহাটী মণ্ডলত উত্তীৰ্ণ হাৰ 79.12%। দেশৰ ভিতৰত সৰ্বাধিক 99.28%। ত্ৰিবান্দ্ৰমত উত্তীৰ্ণ হাৰত শীৰ্ষ 2 স্থানত কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰ নৱোদয়। অপৰিৱৰ্তিত বান পৰিস্থিতি, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰ। কাল বানে আকৌ প্ৰাণ ল'লে 8জনৰ। জলসম্পদৰ ব্যৰ্থতাৰ বাবে ৰাজ্যত বানৰ কালৰূপ। 4 বছৰত কেন্দ্ৰীয় পুঁজিৰ মাত্ৰ 11.87% ব্যয়। খাদ্য নালাগে, খহনীয়া ৰোধ কৰক, সাংসদ বিধায়ক আবদ্ধ কৰিলে ক্ষুব্ধ বৰ্ণাঢ্যই। খানাপাৰা IAS কলনীত কৰোনাৰ সন্ত্ৰাস, ইজনৰ পাছত সিজনকৈ আক্ৰান্ত হৈছে ৰাজ্যৰ শীৰ্ষ আমলা। লকডাউনত লোকচান, আত্মসন্মানৰ পথ বাছি ল'লে ফাষ্ট বজাৰ ব্যৱসায়ীয়ে। নতুন বিপদ, অধিক সতৰ্কতা পোষকতা বা স্বাস্থ্যমন্ত্ৰীৰ। কোনে ৰোগীৰ হাওঁফাওঁত সৃষ্টি কৰিছে জটিল আৰু স্থায়ী সমস্যা। ৰোগীৰ বুকুৰ স্কেনৰ ওপৰত গুৰুত্বপূৰ্ণ হৈ পৰিছে CT ভেলু। বিধানসভা নিৰ্বাচনৰ পূৰ্বে লাইন ক্লিয়াৰ, আন্তৰিকতাবিহীন মিত্ৰতা নাথাকে BPF। কৰোনালৈ বিজেপিৰ ৰাজনীতি, অভিযোগ প্ৰবীণ বড়োৰ। অস্ত্ৰ ভাণ্ডাৰক লৈ সন্দেহ, আঙুলি শৰণীয়াৰ। চীনা বড়া হত্যাকাণ্ড, ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন নামঞ্জুৰ। নিগোষ্ঠীয় জনগোষ্ঠীৰ জনসংখ্যা ৰোধৰ কুটিল লক্ষ্য। পৰিকল্পিত হত্যালীলাৰে উইঘুৰ, হান কাজাখ জনসংখ্যা নিয়ন্ত্ৰণৰ বেইজিং। বন্ধুসকল, এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।